Guys, welcome to my YouTube channel. তো নতুন পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে। ব্লগ ভিডিঅ'টি আৰম্ভ কৰোঁ। बहकी सभी जुबां है हम हैं हजारों में अब की গাইজ আমি আজি ওলাই আহিছোঁ চিৰিয়াখানা চাম বুলি। চকৰি গাইজ, চকৰি দেখিলে মনটো কিবা ভাল লাগি যায়। सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है গাইজ এতিয়া আমি আহি পালোঁ চিৰিয়াখানা। বলক ভিতৰত সোমাই যাওঁ। ভিতৰত আহি গ'লোঁ গাইজ। এতিয়া আমি টিকেট কাটি ল'ব লাগিব। কাটিলোঁ, কিন্তু এতিয়া কিবা খাই পেলাই আৰু বোলে শখ লাগছে। মই বোলো চাহ আহি কিনে খাওঁ, নাই ৰ'ব নোৱাৰে, খাই লৈ বোলে অলপ কিবা খাই লওঁ। বেছি নোখোৱা চাহ কাপ চাহ ৰ'ব নালাগে পেলোঁ। চাহ খাম বুলি পৰঠাই মাৰিব ধৰিছে। পৰঠা খাই দিলি আল্লাহ রাখছে শখটো কিন্তু মানিব লাগিব ন। ইউটিউবৰ পৰা পইচা পঢ়ি নাই তো খোৱা আৰম্ভ কৰিলে ভিডিঅ'ৰ নামত তাৰ অসম ৰাজ্যিক চিৰিয়াখানা। কিবা আছে, জন্তু চন্তু আছে নে নাইবা? আজনো বনমন্ত্ৰী চিৰিয়াখানা জন্তুবিলাক চকৰি খেলা দেখা পাই নিছে নেকি? চকৰি ছোৱালীটো ধুনীয়া। বাধ্য ক'লে ছোৱালী চাব নালাগে। আমি চাম এতিয়া জন্তু। খাতাৰনাক চিন। পেপাৰ চাব হেলমেট দুটা। মই বোলো হেলমেট দুটা ৰাখোঁ নেকি? কৈছে এটা 10 টকাকৈ। মই বোলো দুটা 10 টকা দিওঁ, নাই গাইছ নাৰখিলাক। সেইকাৰণে লৈ আহিছোঁ হাতত। নিজৰ বস্তু নিজে ৰাখক। 10 টকা 20 টকা চিখৰ খাই ঘৰত গুচি যাম। তেনেকৈ খুব হাল্লা কিন্তু তামাম কৰে। ঐ চকৰি গাইছ, তামাম চকৰি কিন্তু আহিল অসমে। এতিয়ালৈ বৰ্তমান দেখাই নাই একো জন্তু। তাতে কিবা আছে নেকি? সঁচাই চব মৰি নহয়। এতিয়া কিবা আছে গাইছ, দেখছি না হৰিণ গেছে? এইটো দেখছি না? বেছি নাই, তোক দুটাই আছে, নহ'লে বেছি দেখিলে দেখা পাব। চিৰিয়াখানা জন্তুৱে নাই, কিন্তু এৰিয়াটো বম এৰিয়া, কিন্তু জন্তুৱে নাই নেকি? কথা মই ক'ব খোজোঁ গাইছ, এই চিৰিয়াখানাত মানে জন্তু চাব আহি লাভ নাই। ইয়াতে খেলা দেখিবলৈ গৈছে, চাৰ্কাছত লৈ গৈছে। আৰু ইয়াতে আপি চাব আহিব আগে। চকৰি কিন্তু গাইছ ধুনীয়াৰ, বয়া ভাবি নলব। এইটো আমি কথা সঁচা কথা। ইয়াত আছে এডাল গাইছ ব্লেক কবৰা। মই দুখিত যে আপোনালোকক দেখাব নোৱাৰিলোঁ। আপোনালোকক কি দেখা, মই নিজেই দেখা নাপালোঁ। গাইছ ইয়াত আছে দুডাল সাপ, যাৰ নাম অজগৰ। চেহেৰা কিন্তু গাইছ কাণহালা সাপত চাই বয়া। মই কৈছে না জন্তু নাই, কিন্তু চকৰি আছে। কাউৰীকেইটা হৰিণাৰ গু খাই বাচি আছে, আৰু হৰিণাকেইটাই জংঘল খাই বাচি আছে। আৰু এটা কথা কওঁ গাইছ, ইয়াতে যিকেইটা বাঘ আছে, সেই বাঘকেইটাই গাইছ, আমি যদি বাই চান্স কিবা ভুলক্ৰমে আগত পৰি যাওঁ, বাঘে আমাক নেখাদে, বাঘ নিজেই পলাব গাইছ। যি বাঘ হাৰা কাটা ওলাই গৈছে। একেটাই মেইন। এতে হৰিণাকেইটাও বেলেগ কয় নাই। তোকে অলপ খুৱাই কিনে ৰাখিছে গাইছ। ইয়াতে যিমান খেল আছে, তাতছে আমাৰ বাৰীত বেছি খেল আছে। তো আমাৰ বাৰীত জয় বেছি ভাল চিৰিয়াখানা। দুৰ্গা পূজাৰ আগতীয়াকৈ শুভেচ্ছা থাকিল চবকে লাগে। ভালকৈ পূজাখন চাব। তো গাইজ আমাৰ কলিতা অলপ দুখমনে বহি আছে। কলিতা সুধি লওক কলিতাৰ প্ৰব্লেমটো কি। কলিতা অলপ আগে যাওকচোন, বহু ময়ো। কি হৈছে আপোনাৰ? কি হৈছে মানে চিৰিয়াখানা চাব আহিলোঁ। মই বোলো জন্তু চন্তু চাই যাওঁ, বহুত দিন দেখা নাই। তো তাৰপাছত টিকেট চিকেট কাটি ল'লোঁ। এতিয়াতো আহি যাওঁতে জন্তু চন্তু একোৱেই নাই। টিকেট আপুনি একলা কাটালে ময়ো দিছোঁ বাৰু। পইচাটো ময়ে দিছোঁ, কিন্তু ইয়াতে জন্তু চন্তু একো নাই। তো বেয়া লাগছে আৰু মনটো। কিন্তু আছে আপি চাপি ধুনীয়াৰ আছে, সেয়ে চাব লাগিব আৰু। এনে আপুনি এই জন্তু চন্তু যি নাই, তাৰে বিষয়ে কিবা ক'ব খোজে নেকি? তাৰে বিষয়ে ক'বা মানে মই এটা চাইৰি কৈ দিওঁ, আপুনি কেৱল বা ক'ব। নিশ্চয় দিম। তো গাইছ টিকেট কিন্তু কাটব লাগে অনলাইন। বা টিকেট কিন্তু কাটব লাগে অনলাইন। বা ইয়াতে যি জন্তু নাই গাইছ, এইটো কোনেও নেদে মাইন। আইচ অলপমান মিলিব লাগিছিল, কিন্তু বঢ়িয়া আছে চাইৰিত। আপুনি লগে লগে ভাবিও কৈছে নেকি কথা? এই জাষ্ট ভাবি আপোনাৰ এইটো ভাল লাগছে বাৰু টেলেণ্টটো। আপুনি আগবাঢ়ি যাব আগলৈকে, আশা ৰাখিম। নিশ্চয়। চিৰিয়াখানা নহয়, এখন ৰাজ্যিক পাৰ্ক বনাই দিলে হ'ল, য'ত আপা আপি একেলগে ঘূৰি থাকে। এখন চিৰিয়াখানা, চিৰিয়াখানা চাব নাপাব। আলি ঘৰত সোমাই থাকিম, বাৰী পিছফালে যাম, হাগা মোটা চব ব্লগ দিম, কিন্তু চিৰিয়াখানাত ব্লগ দিবে নাপাব গাইছ। ইমান উৎসাহ হৈছে।
পইচা কেই টাকা লৈছিল 66 এটাই গৈছে গাইছ কিন্তু অফলাইন নলৈ গাইছ অনলাইন মাৰা হ'ল নহয় টিকেট আকৌ এনেই ভিতৰত অনলাইন মাৰিলে কি হ'ব মই আৰু এটা চাইৰি কম মোৰ মনত আহি গৈছে খাতাৰনাক বালা চাইৰি আপুনি সহযোগ কৰিব কৰিম দিয়ক আপোনাক কৈ যাক কেলা আমাৰ বাৰীৰ পাছত আছে দুটাকে খাল গাইছ বা 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 আমাৰ বাৰীৰ পাছত আছে দুটা খাল গাইছ বা বা তই ভাল নাপালি কি আৰু বালাজী যাক পৃথিৱীত আছে আৰু বহুত মানুহগিলা কিনকেমান হয় মই ক'ব নোৱাৰোঁ কিন্তু আকৌ নাই সেয়াই মই আপোনাক কওঁ এতিয়া ঘূৰিব পাৰি মানুহ চানুহ নাই জংঘল আছে সেইকাৰণে আপা আপিগিলা হেপাৰা ফাৰ্মত যাব কি চাব এতে গাহৰি দেখাই আছে এটাও গাহৰি নাই হৰিণে আছে আমাৰ তাতে গাহৰি ছাগাল মেকুৰী কুকুৰা হাঁহ পাৰা কুকুৰ চব পাব মাছ যি লাগে 1 টকা দিব নালাগে ফ্ৰীতে চাই আহিব বন্ধু ব্লেক পান্থাৰ বন্ধু মানে গাইছ চাকাল মিলতি জুলতি এইটো নহ'ব শক্তি খাতাৰনাক তাৰো শক্তি খাতাৰনাক মোৰো শক্তি খাতাৰনাক ব্লেক পান্থাৰটো চাই থাকোঁতে এটা টিভি কি কৈছে জানে কৈছে যে এইটো কি বস্তু এইটো আমাৰ ক'লা কুকুৰ নেকি ক'লা কুকুৰ আন লাগে বোলে গাইছ ব্লেক পান্থাৰটো চাওক অপমান চাই থাকোঁতে দুটা সৰু চলি আহি গ'ল মই ক'লোঁ বাবু বেছি কাষক নাচবি ওলাই আহিব পাৰে ই কি কৈছে জানে গাইছ পালোঁ আহিব নোৱাৰে চাওক আজিকালি চিনাই একেটাই গেলে আছে সেই তেতিয়া সোমৰ পাই একেটাই গেলে আছে দেখছি না আৱাজ কিন্তু বেলেগ দিছে গাইছে গোটাই সোমৰ পাই ইমান গাইছে মই সৰু কালকলৈকে মনত পৰি গৈছে সৰু কালত এটা কবিতা আছিল হল উঠিল টকৰ গছত লগাই খতমতো জৌকে সৰু কৰি গাৰ বাৰী আউটপোষ্টখনত নলগে চাইনে এটাই শ্বুটিং হয় দেখি না এটা এতিয়া শ্বুটিং হৈ আছে চাগে নেকি যাবা নেকি ভিতৰত এটাই শ্বুটিং হয় গাইছ তোৰ মতে দোকানখন এৰি দিওঁ গাইছ এইখনে হৈছে আমাৰ গুৱাহাটী চাওক কিমান চাওক চিৰিয়াখানা চাব চাই এটাই উপলব্ধি কৰিলোঁ চিৰিয়াখানা চাব য'ত চাই 200 টকাৰ গাহৰি আনি খাই লৈ মুঠি বাগান দি থাকক ইমানে ক'লোঁ টকা দিম আমি হাৰ মনা না আমি গাহৰি নিম আৰু খাম এতিয়া আনিব গৈ আছোঁ গাইছ আমি গাহৰিৰ মাংস ফাইনেলি আমি লৈ আহিলোঁ কি বস্তু জানে না চিৰিয়াখানাত এটা হৰিণা ধৰি আনিছিলোঁ তাৰে কাটি অলপ লৈ আহিলোঁ হয় দিয়ক খানা কৈছোঁ এইগিলাখন ভিডিঅ'টো চাই গ'লে পুলিচ বোলে মোৰ ৰুমত আহি বোলে তই বোলে হৰিণা মাৰিছা মোক বোলে উঠাই লৈ গ'ল নহয় গাইছ গাহৰি আনিছোঁ খাব লাগিব বেছি নাই 200 টকাৰ পুৰা খাম মই এটা কথা কওঁ মানুহ বুঢ়া হ'লে বৰকতি লৰে আৰু ই বুঢ়া হৈছে বাইক চলবা নাজনা হৈ যায় গাইছ ইয়াৰ বাইকত চিন্তা কৰোঁতে মোৰ ভয় লগা নাছিল এনে গাইছ ক'ৰবাত মাৰি যাওঁ বহুত ভয় লাগে জীৱন এতিয়া গাহৰি বনাম গাহৰি চব গাইছ বঢ়িয়া গাহৰি কিন্তু পূৰা খাব লাগিব এই মই কৈছিলোঁ চিৰিয়াখানা চাব নাযাওঁ চিৰিয়াখানা চব চাই গাইছ আমি 200 টকাৰ গাহৰি আনি ৰুমত খাই ঘুমাই ফাইনেলি আমি গাহৰিটো খাই দিলোঁ খাই উঠি লাগি তো নেটখেলত খুব ভোক লাগছিল সেইকাৰণে লৈয়ে মাৰি দিলোঁ এই গাহৰিৰ পিচ ঠিক আছে